এই হোৱাটছআপ সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সকলোৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ এটা ভাল খবৰ লৈ আহিছোঁ, কিয়নো যিসকলে এতিয়াও কেঁচা ঘৰত বসবাস কৰি আছে, পকা ঘৰ নাই, সেইসকলৰ বাবে এটা ভাল খবৰ। কিছুদিনৰ ভিতৰতে পকা ঘৰৰ লিষ্ট হ'ব আৰু এই লিষ্টৰ পিছতে কিন্তু আপোনালোকে ঘৰ পাব। কিন্তু আগন্তুক দিনত যদি কোনো গৃহহীন লোক নাথাকে, কোনো যদি কেঁচা মানুহৰ ঘৰ নাথাকে, যাৰ কাৰণে আমাৰ বিভাগে প্ৰত্যেকটো ঘৰত যিসকলৰ মনেৰে ভাবে যে তেওঁৰ কেঁচা ঘৰ আছে, সেইসকলৰ ঘৰে ঘৰে গৈ পেলাই ইতিমধ্যে ছাৰ্ভে কৰা হৈছিলে আৰু ছাৰ্ভে ইতিমধ্যে সম্পূৰ্ণ কৰাৰ পিছত সেই ছাৰ্ভে ভাৰত চৰকাৰে তাত প্ৰেৰণ কৰা হৈছে। ভাৰত চৰকাৰে এবাৰ স্ক্ৰুটিনি কৰাৰ পিছত পৰৱৰ্তী সময়ত আমি গাঁও সভাৰ জৰিয়তে যে প্ৰকৃত অৰ্থত যিমানকেইখন গাঁৱত যিমান ঘৰৰ তালিকা আহিছে, সেইবোৰনো প্ৰকৃত অৰ্থত তেওঁলোকে বিবেচিত হয় নে নহয় বা যোগ্য হয় নে নহয়, সেইখিনিও আমি পুনৰ বিবেচনা কৰি আমি আগন্তুক দিনত অসমত কোনো মানুহৰ যাতে কেঁচা ঘৰ নাথাকে। কেঁচা ঘৰ মানে কাৰোবাৰ হয়তো পকী ঘৰ আছে, কাষত যদি কেঁচা ঘৰ থাকিলে নহ'ব, যিয়ে বসবাস কৰা কেঁচা ঘৰ যাতে মূল ঘৰটো যাতে কেঁচা নাথাকে, তাৰ কাৰণেও আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে যি 4 কোটি ঘৰৰ যি সিদ্ধান্ত লৈছে পুনৰ দিম বুলি, মই আশাবাদী যে আমি আগন্তুক দিনতো 10-15 লাখ ঘৰ পুনৰ পামগৈ আৰু সেইখিনিৰে আমাৰ সমস্যা যিখিনি আছে আমি সমাধান কৰিব পাৰিম বুলি মই ভাবোঁ। বন্ধুসকলে চালে ভিডিঅ'টো কি ক'লে, ভিডিঅ'টো যদি ভাল লাগি থাকে, ইনফৰমেশ্যন যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন নতুন আপডেট তথ্য পাবলৈ।